वेलकम टू माय चैनल बरसानी बोरा। तो आज मैं এটা বিশেষ কাৰণত এই ব্লগটো বনালো। কিহৰ কাৰণে বনাইছো চাই থাকিলে সকলোবোৰ গম পাব। তো চাই থাকক। এতিয়া আমি গাড়ীত উঠিলো আৰু ইয়াত যাবা। তো আমি এতিয়া ক'ত গৈ আছো চাই থাকক। মই কৈছিলোঁ যে আমি কলৈ যাওঁ চাই থাকক। তো আজি একচুৱেলি বাৰ শ্বুটিং আছিলে। তো শ্বুটিঙৰ জেগা আমি পালোহি আৰু বা অলৰেডি ৰেডি হৈ গৈছে আৰু ভিডিঅ'টোৰ সবিশেষ জানিবৰ বাবে শেষলৈকে চাবলৈ নাপাহৰিব দেই। নাও শ্বুটিং ষ্টাৰ্ট হৈ গ'ল আৰু আপোনালোকে চাই থাকক। তুমি কিয় এনেকুৱা কৰিলা? আজি তুমি থাকা হয় এনেকুৱা কেতিয়াও নহয় মোৰ লগত। কিয় এনেকুৱা কৰিলা? হাই পুজবা। যাও অ্যাকশন। আমাৰ বাবুৱে ব্লগত দিবলৈ মানে মই ভিডিঅ'টো কৰিছোঁ আৰু হাই বেশি আউটলা খালি নিকি বাবু অ্যাকশন। মা আহি পালে। মৰি যাব দেউতা, তেওঁৱে মৰি দিয়া জীৱন। প্লিজ আপোনাক মই ভৰি ধৰিছোঁ, এৰি দিয়ক তেওঁ। এয়া পূজাবাই মুখৰ ভিতৰত টুথপেষ্ট ভৰাই লৈছে। কিয় ভৰাই লৈছে শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। তো চাই থাকক। বায়ে এইটো চিনৰ বাবেই মুখত টুথপেষ্ট ভৰাই লৈছিলে। মাজনী তই কি কৰিলি? তই মোক এই থৈ কিয় গুচি গলি? মাজনী ঐ মাজনী তই কি কৰিলি? তই মোক এই থৈ কিয় গুচি গলি? আৰু অলপ সময় পিছতে শ্বুটিং শেষ হ'ব। তো শেষলৈকে চাই থাকক। হিৰোইনী অৱস্থা কলগেট লগাই কলগেট মুখত ভৰাই কেনেকুৱা লাগিল? হাই মোৰ অৱস্থাটো মানে কি আৰু বমি গৈছিলে এইখিনি সময়ত কলগেট দি হেৰি কৰোঁতে এতিয়া ধুই কৰি আহিছোঁ। বহুত কিবা কিবি তিতি আছে, মানে আনকমফৰ্ট ফিল হৈ আছে। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ধুনুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বৰষাৰণী চেনেলটো। আৰু নাও পেকআপ হৈ গ'ল আমাৰ।